এভৰিৱান নমস্কাৰ মই ৰশ্মি আৰু মোৰ চেনেলৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু সদায় কোৱাৰ দৰে মোৰো খুবেই ভাল। আৰু আজি এতিয়া সময় আবেলি 3টা বাজিছে। ভাবিলোঁ এতিয়াৰ পৰাই ব্লগটো আৰম্ভ কৰোঁ। আজি মানে এফালে যাম, তো সেয়াই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। সেইকাৰণে বোলো এতিয়াৰ পৰাই ব্লগটো আৰম্ভ কৰোঁ। ৰাতিপুৱাতে আহিলোঁ দোকানলৈ সদায় নিচিনাকৈ, কিন্তু ব্লগে মানে ভিডিঅ' কৰিবলৈ সময় হোৱা নাই আৰু। তাৰপিছতে এতিয়া যাম বুলি ভাবিছোঁ, কিন্তু বতৰটো বৰ এটা ঠিক নহয়। পূৰা মানে আকাশখন ডাৱৰ কৰি পেলালে আৰু বৰষুণ দিব চাগে। তো চাই মেলি লওঁ কি হয়। যোৱাটোতো এনেই ফাইনেলে আছিলে, কিন্তু বৰষুণে যদি বিধি পথালি দিয়ে নেজানো। আৰু মোৰতো প্ৰায়ে ক'ৰবালৈ যাম বুলি ভাবি থাকিলে বৰষুণে বিধি পথালি দিয়েই। তো সেয়াই, ক'ত যাম কি কথা এতিয়া নকওঁ, গৈ পাই আপোনালোক দেখুৱাম ক'ত আহিলোঁ। তাৰমানে আপোনালোকেও চিনি পায় মই য'ত যাম, সেইকাৰণে আৰু মোৰো মনটো ভাল লাগি আছে আজি যাম কাৰণে। ঠিক আছে তেতিয়াহ'লে চাই থাকিব আমাৰ ব্লগটো। যাবলৈ বুলি ৰেডি হ'লোঁ। এইফালে হেলমেট লৈ পেলাই ৰেইনকোট ল'লোঁ। চ' আমাৰ এইফালে বিৰাট ডাঙৰ এতিয়া বৰষুণ দিলে, এতিয়াও চাগে দিব। পূৰা ক'লা ডাৱৰ হৈ আছে আৰু এতিয়া ৰ'বা, তাৰপিছতে যাওঁ আৰু। তো ঠিক আছে, মোবাইলটো মানে ৰাস্তাত ভিডিঅ'টো নকৰোঁ, কাৰণ মোবাইলটো ভৰাই লৈ যাব লাগিব, কাৰণ পটককৈ আকৌ বৰষুণ দি দিলে দিগদাৰ হ'ব পাৰে। সেইকাৰণে তেতিয়াহ'লে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। ক'ত যাম আপোনালোকক ডাইৰেক্ট দেখামগৈ। এইজনী মই পাই গ'লোহি, মোৰ কলিজাৰ ওচৰ। আচলতে আমি ইয়ালৈকে আহিছিলোঁ আৰু এইটো আপোনালোকে চিনিয়ে পায়। হাঁহি দিয়া শুন, হাঁহি দিয়া। মানে আমি আহোঁতে তাই শুই আছিলে আৰু মানে পূৰা উঠাই দিলোঁ, জগাই দিলোঁ যে, সেইকাৰণে অকণমান মনটো মানে মাৰি আছে, গুমুঠা হৈ আছে। আৰু এইটো দেখাই দিয়াচোন, দেখাই দিয়া কি দিছোঁ মই, দেখাই দিয়া। কৈ দিয়া আকৌ কি কৈছে, হাই কৈ দিয়া আকৌ। উঠা নিচিনা হৈ আছে। এতিয়া আমি যাবলৈ ওলালোঁ। কালিৰ পৰা আৰু ভিডিঅ' কৰিবলৈ নহ'লে, কাৰণ আমি আহি ইমান কথা পাতিলোঁ ন। আমাৰ লগত যাবলৈ ওলাইছিলে, যাবলৈ মানে নোৱাৰাৰ কাৰণে মনটো বেয়া, হয় নাই? আকৌ আহিম, পূজাত আহিম, তেতিয়া তোমাক লৈ যাম দেই। চুমতি দিয়া। I love you. Miss you. এতিয়া নালাগে, এতিয়া পূজাত আহিম তেতিয়া লৈ যাম দেই। ভাল ছোৱালী। এতিয়া ৰ'বা, এতিয়া চবকে হাই কৈ দিয়া এবাৰ, হাই কৈ দিয়া। ভালনে সোধা আকৌ। হেল্ল' এভৰিৱান, ঘৰ পালোহি, কিন্তু ভিডিঅ'হে কৰা নহ'ল, কাৰণ ঘৰ পায়ে দেখিছোঁ আলহী বহি আছিলে। আৰু সেয়া আৰু আলহীক তামোল চাহ দি পেলাই এতিয়া আলহী ওলাই গৈছে আৰু বোলো ভিডিঅ'টো আকৌ বনাওঁ আৰু আপোনালোককো কওঁ কথাখিনি মানে কি আৰু, আচলতে বেটীহঁতৰ ঘৰৰ পৰা অহাৰ পাছত আৰু মই কেইটামান বজাৰ আছিল মোৰ, সেইকেইটা কৰিলোঁ। তাৰপিছত আৰু মই ৰাস্তাটো একো ভিডিঅ' নকৰিলোঁ, কাৰণ বতৰটো বেয়া, বৰষুণ দি আছিল সেইকাৰণে। আৰু বেটী ঘৰলৈ যে গৈছিলোঁ বুলি কৈছোঁ, আচলতে বেটীৰ ঘৰ মানে আমাৰ ঘৰৰ ওচৰতে, কিন্তু এতিয়া যিহেতু বেটীৰ মাকে এগৰাকী শিক্ষয়িত্ৰী হয় তাই, গতিকে ইয়াৰ পৰা তাই স্কুললৈ অলপ দূৰ হৈ যায়। সেইকাৰণে তাই স্কুলৰ ওচৰতে এটা ৰুম লৈছে, ভাড়া ৰুম, আৰু তাতে 3 দিন হৈছে সিহঁতি যোৱা। আৰু আমিও কালি সেইকাৰণে গ'লোঁ এপাক, হাতখন বিষাই মোৰ নতুন ঘৰ বুলি। তাৰপিছতে সেয়া আৰু তাইকো বহুত দিন দেখা নাই, যিহেতুকে মনত পৰি থাকে আচলতে মোৰ তাইলৈ, মোৰ আৰু মানুহজনৰো দুয়োজনৰে আমাৰ মনত পৰি থাকে। সেইকাৰণে বোলো যাওঁ এপাক। আৰু কেকৰ কথা কৈছিলোঁ যে, কেক অনা বস্তুকেইটা বাৰু দেখাম। আচলতে কাইলৈ যিহেতু 5 ছেপ্টেম্বৰ শিক্ষক দিৱস, সেইকাৰণে 5টা কেক অৰ্ডাৰ পাইছোঁ। আৰু সেই এখন স্কুলৰ ষ্টুডেণ্টে, আমাৰ ওচৰৰ স্কুলখনৰ ষ্টুডেণ্টে তেওঁলোকৰ টিচাৰৰ কাৰণে কেক দিছে অৰ্ডাৰ। আজিকালি যিকোনো অকেজনত আচলতে কেক দিয়াই হয়, জন্মদিনতো লাগেই, অন্নপ্ৰসন্ন হওক, বিয়া হওক, ৰিং চেৰেমনি হওক, টিচাৰ্ছ ডে, মুঠতে চবতে আৰু কেকটো লগাই হৈ গ'ল। তো সেয়া 5টা কেক অৰ্ডাৰ আছিলে, সেইকাৰণে কেইটামান বস্তু মোৰ শেষ হৈ আছিলে, কেক বৰ্ড আৰু বক্স আদি কৰি এইবিলাক।
কালাৰ চালাৰ কিবা কিবি কেইটামান লৈ আহিলোঁ তেতিয়াহ'লে বলক আপোনালোকক কি কি আনিলোঁ সেইকেইটা দেখাওঁ এয়া দেখিছে এয়া আনিলোঁ দুটা কেক পেন এইকেইটা মোৰ আৰু আগৰ দুটা আছে কিন্তু এনেকুৱা চাইজৰ মানে কিন্তু আৰু দুটা লৈ যাওঁ সুবিধা হ'ব বুলি ভাবি পেলাই লৈ আহিলোঁ আৰু এইফালে হৈছে দুটা টেপ আৰু হোৱাইট টেপ আৰু এইটো হৈছে 2 পাউণ্ডৰ বক্স আৰু এয়া হৈছে এটা পিংক কালাৰ ফুড জেল কালাৰ আৰু এইকেইটাও ফুড জেল কালাৰে হয় এইটো অৰেঞ্জ পাৰ্পল আৰু এয়া হৈছে ব্লু তাৰপিছতে এই কালাৰকেইটা ব্লু লৈ যাওঁ তাৰপাছত আনিলোঁ এইটোতো বক্সটো ক'লোৱে আৰু এইফালে হৈছে নাইফ আৰু এয়া হৈছে এজনী ডল লৈ আহিছোঁ কেতিয়াবা বাৰ্বি কেক আহি যায় অৰ্ডাৰ আৰু এয়া হৈছে চুগাৰ বলছ তো এইটো লৈ আহিলোঁ চিলভাৰ কালাৰৰ হয় ডেক'ৰেশ্যন কৰিবৰ কাৰণে কেকৰ ওপৰত আৰু এইখিনিও চিলভাৰ কালাৰৰ হয় কিন্তু সৰু চাইজটো সৰু তাৰপিছতে এইখিনি আনিলোঁ মই হেপী টিচাৰ্ছ ডে লিখা ষ্টিকাৰ্ছ তো এইকেইটা লৈ আহিলোঁ বাৰ্থডে লিখা আছে টিচাৰ্ছ ডে যিহেতু 5টা আছে সেয়াতে লগাই দিবলৈ 5টাই লৈ আহিলোঁ আৰু এইটো হৈছে 2 পাউণ্ডৰ কেক বৰ্ড আৰু এটা নজেল লৈ আহিলোঁ আৰু সেইখিনি এইকেইটাই আনিলোঁ আৰু 3টা ডিলাইটৰ হুইপ ক্ৰীম আনিলোঁ আৰু মই যে 2 পাউণ্ডৰ কেক বৰ্ড আনিছোঁ এইখন 2 পাউণ্ডৰ কেক বৰ্ডখন এইকাৰণে আনিছোঁ কেকটোতো 1 পাউণ্ডৰে হয় তথাপিও এতিয়া মানে কি হয় যদি 2 পাউণ্ডৰ কেক আৰু বক্স হয় তেতিয়াহ'লে সুবিধা হয় কাৰণ কেকটো তেতিয়া মানে ছাইডত লাগি যোৱাৰ ভয় নাথাকে যদি 1 পাউণ্ডৰে বেগ হয় বক্স হয় আৰু 1 পাউণ্ডৰে বৰ্ডখন হয় তেতিয়াহ'লে মানে কেকটো একদম সমান চাইজৰ হৈ যায় ন তো লাগি যোৱাৰ চান্স থাকে দূৰলৈ লৈ যাবলৈ অকণমান অসুবিধা হয় সেইকাৰণে সদায় কেক বনালে 1 পাউণ্ডৰ কেকটো 2 পাউণ্ডৰ বৰ্ড বা বক্স ল'ব লাগে বা 2 পাউণ্ডৰটো 3 পাউণ্ড এনেকৈ মানে অলপ ডাবল পাউণ্ড কৰি পেলাই ল'ব লাগে তেতিয়াহ'লে দিবলৈ বুলি সুবিধা হয় নহ'লে মানে সেই মানে কৰোঁতে মেলোঁতে বেয়া হৈ যায় ইমান গৰম উঠিছেও ফেনখনো দিব নোৱাৰোঁ নহ'লে মানে বহুত আৱাজ ওলাই যায় তো সেইখিনিয়ে কথা আৰু মই মানে হেৰি কি বুলি কয় কেকটো বনোৱাৰ যিটো বেটাৰটো বনাম এতিয়া গোটেইখিনি একেলগে মই বনাই ল'ম যিহেতু 5টা কেক আৰু এক্সট্ৰাকৈ ফেটি নাথাকোঁ মই একেলগে গোটেইখিনি ফেটি পেলাই দি দিম তো সেইখিনি আপোনালোকক আজি নেদেখাওঁ কাৰণ মোৰ আজি মানে ভাগৰ লাগিছে আচলতে কৈ থাকিবলৈ মন যোৱা নাই আৰু ভিডিঅ' কৰি থাকিলে বৰ্ডখনৰ এটা হেৰি আহি গৈছে জিলিকনি আচলতে হেৰি কি কৈ আছিলোঁ ভিডিঅ' কৰি থাকিলে মানে কামবিলাক অলপ লেজি হৈ যায় সেইকাৰণে নকৰোঁ কিন্তু আইচিং কৰাটো যদি পাৰোঁ মই দেখুৱাম চেষ্টা কৰিম মই দেখুৱাবলৈ কাৰণ তেতিয়া মিষ্টাৰ থাকিব তেওঁ অকণমান সহায় মেলি কৰি দিয়ে বাৰু বহুতখিনিয়ে কৰি দিয়ে এইবিলাক ক্ষেত্ৰত আৰু সেইখিনি কৰি দিলে মানে মই তেতিয়া ভিডিঅ' কৰিবলৈ সুবিধা হ'ব তেতিয়া মই আইচিং কৰাটোকে আপোনালোকক দেখাম আৰু এনেও নৰ্মেল কেকটো বনাবলৈ আজিকালি সকলোৱে জানে কোনো নজনা মানুহ নায়েই চাগে কিন্তু ভাল লাগিছে কিন্তু সেইটো মানে আইচিং কৰিবলৈ অকণমান টাফ নহয় ঠিক কিন্তু হাতৰ কিছুমান মানে যাদু লাগে আৰু যাদু ঠিক নহয় মুঠতে হাতখন আহিব লাগে আৰু এনেও আপুনি বনাই থাকিলে আপোনাৰ হাতখন আহিয়ে যাব মোৰ বাৰু এতিয়াও ইমান মানে সুন্দৰকৈ একদম পুৰা ফিনিচিং মানে আহাগে নাই কাৰণ মানে ইমান দিনো হোৱা নাই ন তো লাহে লাহে চাগে বনাই থাকিলে আহি যাব তো সেয়াই যদি পাৰোঁ মই চেষ্টা কৰিম বাৰু দেখুৱাবলৈ এতিয়া মই বেটাৰ চেটাৰবিলাক ৰেডি কৰি লওঁ কাৰণ ৰাতি আধা কৰি থ'ব লাগিব কাৰণ 8টা বজাতে লাগে বুলি কৈছে যিহেতুকে সেইকাৰণে নোৱাৰিম ৰাতিপুৱা ইমান জল্দি সেইকাৰণে ৰাতিয়ে আধা কৰি থ'ম তাৰপিছত ৰাতিপুৱা কৰি দিম আৰু ঠিক আছে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব হেল্ল' এভৰিৱান গুড মৰ্ণিং আজি নেক্সট ডে হয় নেক্সট ডে মৰ্ণিং এতিয়া 7:30 বাজিছে মই গা পা ধুই আজৰি হ'লোঁ আৰু কালি ৰাতিয়ে মই কেককেইটা আইচিং কৰিলোঁ মানে ডেক'ৰেশ্যন কৰা নাই জাষ্ট আইচিং কৰি পেলি থৈ দিছোঁ এতিয়া আৰু ডেক'ৰেশ্যনখিনি পটাপট কৰি দিম কাৰণ আপোনালোকক দেখুৱাবলৈ এইটো কাৰণে নহ'ল কাৰণ দুৰ্ভাগ্যবশতঃ কালি মিষ্টাৰ ঘৰত নাছিলে তাৰমানে হেৰি আমাৰ ৰিলেটিভ এগৰাকীৰ গাটো বেয়া হ'ল সেইকাৰণে ইমাৰ্জেঞ্চি মেডিকেল যাব লগা হ'ল ডিব্ৰুগড় আৰু এডমিট দিলে সেইকাৰণে তেওঁ আহিবই নোৱাৰিলে এতিয়া আহি আছোঁ বুলি ফোন কৰিছে ঘৰ পোৱাহি নাই সেইকাৰণে মই দেখুৱাবলৈ নোৱাৰিলোঁ একো নাই এইটো মই ব্লগৰ মাজত অকণমানহে মানে কিবা এটা কেকৰ দেখাম বুলি ভাবিছিলোঁ কিন্তু আপোনালোকক মই এক্সট্ৰাকৈ এটা
কেকৰ আইচিং কৰা কেনেকৈ মই A to Z আপোনালোকলৈ আগবঢ়াই দিম বাৰু, চিন্তা কৰিব নালাগে সেইটো কথা। বাৰু এতিয়া এনে আপোনালোকক জাষ্ট দেখাই দিছোঁ মই কেনেকৈ ৰাখি থৈছোঁ। আৰু তেওঁ যদি আহি পায় নকওঁ আৰু এতিয়াও কৈ দিলে আকৌ দেখাব নোৱাৰিলে বেয়া লাগিব। ঠিক আছে, হ'ব দিয়ক, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ৰাতিপুৱাৰ ব্লগটো আৰম্ভ কৰিছিলোঁ, তাৰপিছত আৰু ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ। মিষ্টাৰ আহি পালে বাৰু 7:30মান বজাত। তাৰপিছত মই মানে মোৰ গাটো মানে বেয়া লাগিলে। মোৰ ৰাতিপুৱাই গাটো বেয়া আছিলে, তাৰমানে কিবা মূৰটো ঘূৰোৱা নিচিনা লাগি আছিলে। তাৰপিছত অলপ বেছি নিচিনা লাগিলে, মানে মই যেনে তেনে আৰু কেককেইটা ৰেডি কৰি দিলোঁ। 8:30মান বজাত লৈ গ'লহি আৰু একো দেখুওৱা নহ'ল। তো তাৰপিছত আহি মই কেককেইটা দিয়াৰ পিছত আৰু ভাত কেইটামান খালোঁ, খাই মেলি শুই দিলোঁ। এতিয়াহে উঠিছোঁ। আৰু আজি যিহেতু 5 ছেপ্টেম্বৰ শিক্ষক দিৱস, প্ৰতিগৰাকী শিক্ষাগুৰুলৈ মোৰ শ্ৰদ্ধাৰ, প্ৰতিগৰাকী শিক্ষাগুৰুলৈকে শিক্ষক দিৱসৰ বহুত শুভেচ্ছা জনালোঁ। আৰু যিহেতু কেককেইটা টিচাৰ্ছ ডে স্পেচিয়েলি আছিল, মই দেখুৱাম বুলিয়ে ভাবিছিলোঁ, কিন্তু এনেকুৱা হ'ল নহয়, কি ক'ম আৰু। তো আপোনালোকৰ বাবে ফটোকেইখন মানে আগবঢ়াই দিছোঁ। ফটোকেইখনকে চাবচোন কেনেকুৱা হৈছে জনাব। আৰু মই ভাবিছোঁ এটা এনেকুৱা ব্লগ মানে বনাম য'ত মানে মই A to Z দেখাম আপোনালোকক কেকৰ সকলোখিনি। তো সেয়াই, আপোনালোকে ফটোকেইখন চাওক। আৰু আজিৰ ব্লগটো ইমানতে সামৰোঁ। যদি আপোনালোকে ব্লগটো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মই ভিডিঅ' দিলে আপোনালোকে সকলোতকৈ সোনকালে চাব পাৰে। তেতিয়াহ'লে আজিলৈ আহিছোঁ, পুনৰ লগ পাম এটি নতুন ব্লগৰ সৈতে। তেতিয়ালৈকে আপোনালোক সকলো হাঁহি থাকক, আনন্দ থাকক আৰু সম্পূৰ্ণ সুস্থ হৈ থাকক আৰু ফটোকেইখন উপভোগ কৰক।